লোককাহিনীততো পৃথিৱীৰ সৃষ্টি সম্পৰ্কীয় কাহিনী আছে পৃথিৱী আৰু সেইখিনিত অসমৰ ৰাভা ডিমাচা কাৰ্বি বা বিভিন্ন জনগোষ্ঠীৰ সেই লোককাহিনীবিলাকৰ মাজত কিছু মিল আছে কিন্তু সেই পাহাৰীয়া জনগোষ্ঠীৰ নাগা বা আন জনগোষ্ঠীৰ সেই পৌৰাণিক সেই কাহিনীবিলাকৰ লগত মিল আছে কিন্তু বড়ো ডিমাচা বিভিন্ন জনগোষ্ঠীৰ মাজত আমি যেটো দেখিবলৈ পাওঁ যে পৃথিৱীৰ সৃষ্টি সম্পৰ্কীয় লোককাহিনীবিলাকত আমি দেখিবলৈ পাওঁ যে এটা সময়ত মানে গোটেই পৃথিৱী বা তেনেকৈ হেৰি নাছিলে বিশ্ব ব্ৰহ্মাণ্ডলৈ বুলি আমি এতিয়া যেটো বুজো হেতু নাছিলে এটা সময়ত কেৱল সাগৰ আছিলে পানী আছিল চাৰিওফালে পানী আছিল আৰু সেই পানীৰ তলৰ পৰা মাটি আনি পেলাই সৃষ্টিকৰ্তা ভগৱানে এইটো কৰিবলৈ নিৰ্দেশ দিছিলে কিছুমান প্ৰাণীক মাগুৰি মাছক দিছিলে বা বেলেগ বেলেগ প্ৰাণীক জলজ প্ৰাণীক এইটো হেৰি দিছিলে সাগৰৰ তলৰ পৰাই মহাসাগৰৰ তলিৰ পৰাই মাটি তুলি আনি পেলাই তাৰ পৰাই পৃথিৱীৰ সৃষ্টি হৈছে মাটিখণ্ডৰ সৃষ্টি হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে তাৰ পিছত পাহাৰ সৃষ্টি হ'ল গছ-গছনি হ'ল তাৰ পিছত কৃষি পদ্ধতিৰ আৰম্ভণি হ'ল এই ধৰণৰ আমি লোককাহিনী আমি পঢ়িবলৈ পাওঁ মানে পৃথিৱীৰ সৃষ্টিৰ কাহিনীৰ লগত বড়োসকল কেনে ধৰণে সংপৃক্ত হৈ আছে বড়োসকলৰ যেটো বিশ্ববিখ্যাত ৱৰ্ল্ড ভিউ এই ধৰণে তেওঁবিলাকে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ কাহিনীটো তেওঁবিলাকে ব্যাখ্যা কৰিছে তাৰ মাজত প্ৰথম মানৱৰ কেনেকৈ উৎপত্তি হ'ল তাৰ পিছত বড়ো জনগোষ্ঠী কেনেকৈ আহিল মানে একেবাৰে সৃষ্টিতে বড়োসকল আছিল দৃষ্টিভংগীৰে গোটেই কথা কাৰ্বিসকলৰ মাজত গলে তেওঁলোকৰ ধৰণেই কাহিনীটো তেওঁলোকে হয় মানে প্ৰতিটো জাতি জনগোষ্ঠীৰ এনে নিজস্ব কাহিনী আছে কিন্তু সেইবোৰ কাহিনী লোক কথা বা লোক সাহিত্য বুৰঞ্জীটো লিখিত কিন্তু বুৰঞ্জীৰ আগৰ যিখিনি বুৰঞ্জীটো এইটো পিছৰ অৱস্থা একেবাৰে মানৱ সৃষ্টি সম্পৰ্কীয় কল্প কাহিনী আৰু যেটো সৃষ্টি কাহিনী যাক মিথ বুলি কোৱা হয়